নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম ফাৰ্ষ্ট ইনফলৈ স্বাগতম জনাইছোঁ তোমালোকৰ সৈতে আজি আলোচনা কৰিম মানুহ কিয় বিফল হয় বিফল হোৱাৰ অনেক কাৰণ লুকাই থাকে মানুহ এজন বিফল কিদৰে হয় সেই বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিম বিফলতাৰ কেইবাটাও কাৰণ হ'ব পাৰে প্ৰিপাৰেচন মানুহ এজনে সঠিকভাৱে যদি প্ৰিপাৰেচন কৰিব নোৱাৰে তেতিয়াও কিন্তু বিফলতাৰ এটা কাৰণ হিচাপে দেখা দিয়ে একজেক্ট ডিসিশন বা সঠিক সিদ্ধান্ত যিকোনো বিপদৰ সময়ত মানুহে সঠিক সিদ্ধান্তৰ সোনকালে লোৱা উচিত আৰু প্ৰত্যেক বিফলতাৰ আঁৰত এটা মিষ্টেক বা ভুল লুকাই থাকে আৰু চতুৰ্থটো কাৰণ মই কওঁ যে সময়টো এটা বিফলতাৰ অন্য এটা কাৰণ ষ্টুডেণ্ট এজনে কিদৰে তেওঁ গোটেই বছৰটো অধ্যয়ন কৰি শেষৰটো পৰীক্ষা এনুৱেল এক্সামিনেশ্যন অথবা বছৰেকীয়া পৰীক্ষাটো দিব তাৰ ওপৰতে তেওঁৰ সফলতা বিফলতা নিৰ্ভৰ কৰে আৰু তেওঁ প্ৰিপাৰেচন কেনেকুৱা তাৰ ওপৰত সেইটো বহু পৰিমাণে নিৰ্ভৰ কৰে এতিয়া কথা হ'ল ষ্টুডেণ্ট এজনে যদি গোটেই বছৰটোতে অধ্যয়ন নকৰে অকল পৰীক্ষাৰ দুদিনমান আগতেই পঢ়ে বা তেওঁৰ ছাবজেক্টটো বা বিষয়বস্তুটো যদি ইণ্টাৰেষ্টিং নহয় তেতিয়াহ'লে তেওঁ গোটেই বছৰটো ভালদৰে অধ্যয়ন কৰিব নোৱাৰিব আৰু যেতিয়া অধ্যয়ন কৰিব নোৱাৰিব অকল তেওঁ পৰীক্ষাৰ কেইদিনমান আগত তেওঁ অধ্যয়ন কৰিবলৈ বিচাৰিব তেতিয়া তেওঁৰ বিষয়বস্তুৰ জ্ঞান ভালদৰে আয়ত্ব কৰিব নোৱাৰে যাৰ ফলত ষ্টুডেণ্ট এজন বিফল হয় ঠিক তেনেদৰে ৰোগী এজনক আমি কেনেদৰে বচাব পাৰোঁ বা ৰোগী এজনৰ কেনেদৰে চিকিৎসা প্ৰদান কৰা হয় তাৰ ওপৰতো সফলতা বিফলতা নিৰ্ভৰ কৰে যিকোনো ঘটনাৰ আঁৰত সফলতা আৰু বিফলতা জড়িত হৈ থাকে মই ক'লোঁ যে বিফলতাৰ কাৰণ হ'ব পাৰে প্ৰিপাৰেচন কাৰণ আমি সঠিকভাৱে প্ৰিপাৰেচন কৰিবই লাগিব প্ৰিপাৰেচন অবিহনে আমি কোনো এটা কাম সম্পূৰ্ণ কৰিব নোৱাৰোঁ বন্ধু বান্ধৱীসকল যেতিয়া মানুহৰ জীৱনলৈ কেতিয়াবা বেয়া দিন আহে তেতিয়া নিজেই কম সময়ৰ ভিতৰত বা পলম নোহোৱাকৈ সঠিক সিদ্ধান্ত ল'ব লাগে সঠিক সিদ্ধান্ত অবিহনে কেতিয়াও মানুহে সফল হ'ব নোৱাৰে আৰু বিফলতাৰ আঁৰৰ মূল কাৰণটো হ'ব পাৰে সঠিক সিদ্ধান্ত মানুহে সঠিক সিদ্ধান্ত ল'ব নোৱাৰাটোৱেই নিগেটিভ ডিচিশ্যন বা নেতিবাচক সিদ্ধান্ত বুলি ধৰা হয় গতিকে বন্ধু বান্ধৱীসকল তোমালোকৰ সৈতে আলোচনা কৰিলোঁ যে বিফলতাৰ আঁৰত কেইবাটাও কাৰণ লুকাই থাকে যে সঠিকভাৱে প্ৰিপাৰেচন নকৰা সঠিক সিদ্ধান্ত নলোৱা বা ভুল বা সময় পলম হৈ যোৱা এইকেইটা কাৰণ হ'ব পাৰে বিফলতাৰ এতিয়া বন্ধু বান্ধৱীসকল তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা মই বিফলতাৰ ওপৰত অধ্যয়ন কৰিম আৰু এই বিষয়ে তোমালোকৰ সৈতে অহা দিনবিলাকত মই আলোচনা কৰিম আৰু নতুন নতুন ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা থেংক ইউ ধন্যবাদ